মোৰ ষ্টলখনৰ 19 নম্বৰ দিন আৰু এয়া হৈছে যোৱাকালিৰ দৃশ্য দেই যোৱাকালি বহুত বেছি কম মানুহ আছিলে আৰু মানুহ নাথাকিলে কিমান এটা ভাল নালাগে মানে বনাই লৈ যোৱা বস্তুবোৰ ঘূৰাই আনিব লাগে অকমান বেয়া লাগে আৰু এয়া মোৰ ভিডিঅ'গ্ৰাফাৰ কৈ দিছো দেই পেহী তো পেহীয়ে ভিডিঅ'টো অকমান লৈ দিছে আৰু এজনী ছোৱালী আহিছে ৰ'ব মোক শুৱালকুছিৰ পৰা লগ কৰিবলৈ চাওকচোন কেনে লাগিলে খাই ভাল লাগিছে আহিবা কেনে হৈছে ঠিকে আছে টেষ্ট ভাল হৈছে থেংক ইউ দুদিন তিনিদিন আহি ঘূৰি গ'ল এতিয়া বোলো আচল কাহিনীটোলৈ যাওঁ এয়া ক্ৰীম গুলি থাকোঁতে মোৰ মেচিনটোৰ পৰা ধোঁৱা ওলাই মেচিনটো মোৰ বেয়া হৈ থাকিল তাতে আৰু মোৰ ইমাৰ্জেঞ্চি অৰ্ডাৰ আছিলে তো কেক দিব লাগে তো তাৰ কাৰণে দৌৰা দৌৰিকৈ ফেঞ্চিত গৈ মই বস্তুবোৰ বজাৰ কৰি আনিলোঁ মানে বিশেষকৈ মেচিনটো কিনি আনিলোঁ দেই এয়া ফিলিপছৰ 300 ৱাটৰ মেচিন এইফালে 1 বাজিছে দিনৰ আৰু মই 3টা বজাৰ আগতে এই কেকটো কমপ্লিট কৰি দিছোঁ কেনেকৈ দিছোঁ একমাত্ৰ ভগৱান আৰু মই জানো তাৰ মাজতে এটা আছিলে আকৌ বেণ্ট কেকৰ অৰ্ডাৰ তো বেণ্ট কেকটো দৌৰা দৌৰি কৰি ৰেডি কৰি ডেলিভাৰী কৰি দিছোঁ তেন্তে আহিব লগ